হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছা। তোমালোক সকলোকে মোৰ চেনেল স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ দশম শ্ৰেণীৰ জেনেৰেল মেথছৰ চেপ্টাৰ 4। চেপ্টাৰটোৰ নাম হ'ল দ্বিঘাত সমীকৰণ। ভিডিঅ'খিনি চাই থাকা, তেনেহ'লে তোমালোকৰ প্ৰতিটো অংক কেনেদৰে কৰিব লাগে নিশ্চয় বুজি পাবা আৰু লগে লগে তোমালোকে ৰিভিজন কৰি যাবা। ঠিক আছে, তো এতিয়া দেৰি নকৰি আৰম্ভ কৰি চোৱা। তো তোমালোকে যদি কিতাপটো ভালদৰে চোৱা, 2 নম্বৰ কুৱেশ্যনত যিখিনি দিয়া আছে সেই কুৱেশ্যনবিলাকৰ আচলতে কি কৰিছে, সমীকৰণ গঠন কৰিব দিছে, সমাধান কৰিব দিয়া নাই। ঠিক আছে, তো জাষ্ট আমি এই 2 নম্বৰ যিখিনি কুৱেশ্যন তাতে আমি কেনেদৰে সমীকৰণবিলাক গঠন কৰিব পাৰোঁ সেইখিনি শিকিম। ঠিক আছে, ইয়াৰ পিছৰ যিটো অনুশীলনী তাতে আমি শিকিম কেনেদৰে সমীকৰণবিলাক সমাধান কৰিব লাগে। এতিয়া চোৱা, এতিয়া কি দিয়া আছে, আয়তাকাৰ মাটি টুকুৰাৰ কালি 528 বৰ্গ মিটাৰ, মাটি টুকুৰাৰ দিগ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি। আমি মাটি টুকুৰাৰ দিগ আৰু প্ৰস্থ উলিয়াব লাগে। ঠিক আছে, আমি মাটি টুকুৰাৰ দিগ আৰু প্ৰস্থ উলিয়াব লাগে। একেবাৰে ইজি অংক। চোৱা, আমাক ইয়াতে আয়তৰ কথা কৈছে, তো এটা আমি আয়ত আঁকিম। ঠিক আছে, তো আমি এটা কি কৰিম, আয়ত আঁকিম। তো এটা আয়ত আঁকি দিলোঁ এনেকৈ ধৰা। ঠিক আছে, এটা আয়ত আঁকি দিলোঁ। তো চোৱা, এই আয়তৰ কালি কিমান দি আছে, 528 বৰ্গ মিটাৰ। ঠিক আছে, মানে এই যিখিনি আয়ত বনাইছোঁ, এই আয়তৰ ভিতৰৰ যিখিনি ঠাই, সেই গোটেইখিনি ঠাই মিলি কিমান, 528 বৰ্গ মিটাৰ। ঠিক আছে, এতিয়া চোৱা, ইয়াক কৈছে দিগ পথালিৰ দুগুণতকৈ 1 বেছি। তো চোৱা, মই ধৰি লৈছোঁ এইটো পথালি বা প্ৰস্থ। ঠিক আছে, এইটো প্ৰস্থ, তেনেহ'লে এইটো কি হ'ব, দিগ হ'ব। ঠিক আছে, প্ৰস্থ কিমান দিগ কিমান আমি নাজানো, তো আমি জাষ্ট আমি আগতে ধৰিম কি, প্ৰস্থ আমি x বুলি ধৰি লওঁ। কিয় ধৰিম, কাৰণ আমাক কৈছে দিগটো পথালিৰ দুগুণতকৈ 1 বেছি, তেনেহ'লে পথালি জানিলে আমি কি কৰিম, দিগ জানিব পাৰিম। ঠিক আছে, তো পথালি জানিলে আমি কি কৰিম, দিগ জানিব পাৰিম। তো আমি ধৰি ল'ম যে পথালি বা প্ৰস্থটো কি, x। ঠিক আছে, x মিটাৰ বা x। এতিয়া চোৱা, তেনেহ'লে দিগ কিমান হ'ব, দিগ হ'ব পথালিৰ দুগুণ অৰ্থাৎ xৰ দুগুণ, তাৰমানে 2x, তাতকৈ আকৌ 1 বেছি মানে +1। ঠিক আছে, নিশ্চয় তোমালোকে এইখিনি বুজি পালা। তো এইখিনি বস্তু আমি ইয়াতে লিখিম ধুনীয়াকৈ। ঠিক আছে, তো আমি লিখিম যে ধৰা হ'ল আয়তাকাৰ মাটি টুকুৰাৰ প্ৰস্থ কিন্তু কিমান, x মিটাৰ। ঠিক আছে, x মিটাৰ। এতেকে দিক কিমান হ'ব, 2x + 1 মিটাৰ। ঠিক আছে, এইটো হ'ব কি, দিক। তাৰপিছত দিয়া আছে কি, আমাক দিয়া আছে কালি, ইহঁতৰ কালি মানে আয়তৰ কালি কিমান, 5 to 8 বৰ্গ মিটাৰ। ঠিক আছে, কালিৰ সূত্ৰ কি আছিল, কালিৰ সূত্ৰ আছিল দিকপ্ৰণ প্ৰস্থ ইকুৱেল টু কিমান আছে ইয়াতে, 528। ঠিক আছে, দিক ইয়াতে আমি কি ধৰিছোঁ, দিক আমি কিমান পাইছোঁ, 2x + 1। ঠিক আছে, হোল ইনটু কিমান আছে, x ইকুৱেল টু কি হ'ব, 528। এতিয়া চোৱা, 2x ইনটু x কি হ'ব, 2x হোল স্কোৱাৰ, 2x স্কোৱাৰ প্লাছ 1 ইনটু x কি হ'ব, 1x অৰ্থাৎ x লিখিব পাৰোঁ। তাৰপিছত 5 to 8 আছে, প্লাছত বাফাৰ হ'লে কি হ'ব, মাইনাছত 5 to 8 ইকুৱেল টু কি, 0। নিশ্চয় তোমালোকে এইখিনি বুজি পালা। চ' এইটো ax স্কোৱাৰ + bx + c আৰ্হিত আছে, অৰ্থাৎ এইটো হ'ল আমাৰ নিৰ্ণয় সমীকৰণ। ঠিক আছে, তো এইটো হ'ল আমাৰ কি, নিৰ্ণয় সমীকৰণ। এতিয়া 2 নম্বৰ কুৱেশ্যনটো চোৱা, 2 নম্বৰ কুৱেশ্যন দিয়া আছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306। আমি সংখ্যা দুটা উলিয়াব লাগে। দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল কিমান, 306। একেবাৰে ইজি। ক্ৰমিক সংখ্যা মানে কি, ক্ৰমিক সংখ্যা মানে হ'ল চিৰিয়েল নাম্বাৰ, এটাৰ পিছৰ আনটো। ঠিক আছে, অৰ্থাৎ যদি এটা 2 হয় এটা 3 হ'ব, এটা যদি 4 হয় এটা 5 হ'ব। ঠিক আছে, এনেকুৱা কথা। যোগাত্মক মানে ধনাত্মকৰ কথা কৈছে ইয়াতে, অৰ্থাৎ আমাক যিখিনি সংখ্যা ল'ম ইয়াতে ধনাত্মক সংখ্যা ল'ব লাগিব। ঠিক আছে, ঋণাত্মক নহয়। তো আমি যিহেতু নাজানো সংখ্যা দুটা, তো আমি এটা ধৰি ল'ম যে ধৰা হ'ল ক্ৰমিক সংখ্যাৰ সৰুটো বা প্ৰথমটো লিখিলে হ'ব, সৰুটো কি হ'ব, x, ডাঙৰটো তেনেহ'লে কি হ'ব, এতেকে ডাঙৰটো কিমান হ'ব,
এটা যদি এক্স হয় আনটো কি হ'ব এক্স প্লাছ ওৱান হ'ব তাৰ অৰ্থাৎ এটা যদি 2 হয় আনটো কি হ'ব 3 হ'ব তাৰমানে 2 যোগ এনেকুৱা কথা তো এটা যদি এক্স আনটো কি হ'ব এক্স প্লাছ ওৱান হ'ব নিশ্চয় তোমালোকে এইখিনি বুজি পালা এতিয়া চোৱা প্ৰশ্নটো কি কৈছে এই দুটাৰ পূৰণফল হ'ল 306 তো আমি লিখিম x ইনটু x প্লাছ 1 ইকুৱেল টু কিমান আছে x ইনটু x প্লাছ 1 কিমান আছে 306 ঠিক আছে 306 এতিয়া চোৱা পূৰণ কৰি দিওঁ x ইনটু x কি হ'ব x স্কোয়ার x ইনটু 1 কি হ'ব 1x অৰ্থাৎ কি হ'ব x এটা আছে 306 অৰ্থাৎ 306 টু বাওঁফালে কি হ'ব -306 হ'ব ইকুৱেল টু কি হ'ব 0 নিশ্চয় এইখিনি বুজি পাইছা সো এইটো হ'ল আমাৰ কি নিৰ্ণয় সমীকৰণ এইটো আমাৰ নিৰ্ণয় সমীকৰণ ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তেওঁলোকৰ বয়সৰ গুণফল বছৰত কিমান আছে আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 ৰামৰ বৰ্তমান বয়স উলিয়াব লাগে তেছ ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তো ৰামৰ বয়স যদি তে জানো তেতিয়াহে আমি মাকৰ বয়স ক'ব পাৰিম অৰ্থাৎ মেইন বস্তুটো হ'ল আমাৰ বৰ্তমান বয়সটো জানা তো বৰ্তমান বয়স আমি কেনেকৈ বাহিৰ কৰিম ঠিক আছে তো প্ৰথম কথা আমি ধৰি ল'ম সেই বৰ্তমান বয়সটো যে x বছৰ তে যদি বৰ্তমান বয়স x হয় তেনে কি হ'ব ৰামৰ মাকৰ বয়স কি হ'ব x প্লাছ 26 কাৰণ ৰামতকৈ মাক কি 26 বছৰ ডাঙৰ একেবাৰে ইজি ঠিক আছে তো আমি কি কৰিম ধৰি ল'ম যে ধৰা হ'ল কি ৰামৰ বৰ্তমান বয়স কিমান বৰ্তমান বয়স ইকুৱেল টু x বছৰ ঠিক আছে ৰামৰ বৰ্তমান বয়স কিমান x বছৰ তেনেহ'লে চোৱা এতেকে ৰামৰ মাকৰ বৰ্তমান বয়স কিমান হ'ব ৰামৰ মাকৰ বৰ্তমান বয়স ইকুৱেল টু কিমান হ'ব x প্লাছ 26 বছৰ নিশ্চয় এইখিনি বুজি পাইছা ৰামৰ মাকৰ বৰ্তমান বয়স কিমান হ'ব x প্লাছ 26 বছৰ কাৰণ ইয়াতে কি কৈছে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ বুলি কৈছে তেনে ৰামৰ যদি x বছৰ হয় তেনে কি হ'ব ৰামৰ মাকৰ বয়স কিমান হ'ব x প্লাছ 26 বছৰ নিশ্চয় এইখিনি বুজি পাইছা এতিয়া চোৱা প্ৰশ্নত কি কৈছে চোৱা প্ৰশ্নত কৈছে যে আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ কিমান 360 তেওঁলোকৰ যেটো বয়স আছে এই বয়স যদি আমি পূৰণ কৰি দিওঁ কিমান দিন পিছত আজিৰ পৰা 3 বছৰ পিছত হ'ব তাৰমানে চোৱা এতিয়া যদি ধৰি লৈছো মই যে ৰামৰ বয়স যদি 5 বছৰ হয় তেনে মাকৰ বয়স কিমান হ'ব 5 ৰ লগত 26 যোগ দিব লাগিব পাই যাম এতিয়া সেই দুটা যদি আকৌ 3 বছৰ বঢ়াই দিয়া হয় ঠিক আছে অৰ্থাৎ ৰামৰ যদি 5 বছৰ হয় 3 বছৰ পিছত হ'ব 8 বছৰ ঠিক আছে ঠিক তেনেকুৱা ৰামৰ মাকৰ যদি 26 বছৰ ডাঙৰ হয় ৰামতকৈ তেনেহ'লে আকৌ আৰু কি 3 যোগ কৰিব লাগিব ঠিক আছে তো আমি কি লিখিম আজিৰ পৰা 3 বছৰ পিছত তাৰমানে চোৱা বয়স কেতিয়া ৰৈ নাথাকে দুয়োজনৰে 3 বছৰ পিছত যাব লাগিব ঠিক আছে পিছত মানে ইয়াতে বুজাইছে কি যে ভৱিষ্যতৰ কথা বুজাইছে ঠিক আছে তো আমি লিখিম x প্লাছ 3 ৰামৰ 3 বছৰ পিছত আৰু হিয়াত মাকৰ 3 বছৰ পিছত ঠিক আছে এই দুটাৰ গুণফল মানে কি পূৰণফল তো আমি ব্ৰেকেট দিছো পূৰণ বুজাইছে ঠিক আছে কিমান হ'ব 360 ৰামৰ আৰু তেওঁৰ মাকৰ দুটাৰে 3 বছৰ পিছত কিমান বয়স হ'ব গুণফল হ'ব 360 তো আমি লিখিম x প্লাছ 3 হোল ইনটু x প্লাছ 26 প্লাছ 23 কি হ'ব x প্লাছ 29 ইকুৱেল কিমান হ'ব 360 এতিয়া চোৱা পূৰণ কৰি দিয়া চোৱা x ইনটু x কি হ'ব x স্কোয়াৰ x ইনটু 29 তো প্লাছ 29x 3 ইনটু x কি হ'ব 3x 3 ইনটু 29 কি হ'ব 3 গুণ 27 আর 7 হাতত থাকিল 2 3 গুণ 6 7 87 ঠিক আছে সো ইয়াত আছে 360 এটো প্লাসত আছে বাফালে কি হ'ব মাইনাস হ'ব 360 ইকুৱেল কিমান হ'ব 0 নিশ্চয় তোমালোকে এইখিনি বুজি পালা এতিয়া চোৱা x স্কয়াৰ এটা আছে 29x এটা আছে 3x তো 29 আৰু 3 কিমান হ'ব 29 আৰু 3 কি হ'ব 32x ঠিক আছে প্লাস 87 আৰু মাইনাস 360 প্লাস মাইনাস কি হয় মাইনাস হয় অর্থাৎ 360 পৰা 87 বাদ দিম কিমান হ'ব 360 পৰা আমি 87 বাদ দিম কিমান হ'ব 0 পৰা 7 না যায় তো আমি কি লিখিম এক ধাৰ কৰাৰ অর্থাৎ 10 পৰা যদি আমি 7 বাদ দিম কিমান থাকে 3 এটা থাকিল 5 তো 5 পৰা 8 না যায় তো আমি কি লিখিম
15 বাদ 8 বাদ দিয়ে কেমন হবো 7 এ থেকে 2 তো আমি এটাকে লিখতে পারি -2 7 3 ইকুয়াল টু কি 0 এইটা হবো আমার কি নির্ণয় সমীকরণ নিশ্চয় তোমাদেরকে বুঝি পেলা এইটি হবো আমার নির্ণয় সমীকরণ ঠিক আছে সো এখানে থেকে তোমাদেরকে নিশ্চয় বুঝি পাইছা এটা সব পিছৰ কোশ্চেনটা সো এটা রেলগাড়িয়ে 480 কিলোমিটার পথটা সমান দ্রুতিত অতিক্রম করে বা ভ্রমণ করে এই যদি এই দ্রুতি প্রতি ঘন্টাত 8 কিলোমিটার কম হলেতেন তেন্তে একে সমান্তরত্ব আগরিবলৈ 3 ঘন্টা বেশি হলেতেন আমি রেলগাড়িখনৰ দ্রুতি উলিয়াব লাগে একেবারে ইজি কোশ্চেন আর ইম্পর্টেন্ট কোশ্চেন ঠিক আছে পরীক্ষার হঠাৎ আহি যাব পারে সো এতে কৈছে রেলগাড়ি এটাই সমান দ্রুতিত 480 কিলোমিটার পথ অতিক্রম করেছে এত দ্রুতি মানে স্পিড ঠিক আছে সো সমান স্পিডত মই ধৰি লৈছোঁ যে স্পিডটো এক্স ঠিক আছে তেনেহ'লে স্পিডটো যদি এক্স হয় অৰ্থাৎ এক্স স্পিডত ৰেলগাড়ীটোৱে 480 কিলোমিটাৰ পথ অতিক্ৰম কৰিছে ঠিক আছে তেনেহ'লে কিবা এটা সময় লাগিব তাতে তো আমি সেই সময়টো বাহিৰ কৰিম ইয়াৰ পিছত আকৌ কি কৈছে যে যদি সেই স্পিডটো যদি আমি 8 কিলোমিটাৰ কমাই দিওঁ তাৰমানে ধৰি লৈছোঁ যেটো স্পিড আছিল তাৰে পৰা 8 কিলোমিটাৰ কমাই দিয়া হৈছে ঠিক আছে যদি 1 ঘন্টাত ধৰি লৈছোঁ যে 50 কিলোমিটাৰ গৈছে তেনেহ'লে তাতে 8 কিলোমিটাৰ কমাই দিয়া হৈছে বুজি পাইছা কথাটো তেনেকুৱা ধৰণৰ যে যদি কি কৰা হয় x কিলোমিটাৰ হয় প্ৰতি ঘন্টাত টোটাল কিমান গৈছে 480 কিলোমিটাৰ গৈছে ইমান স্পিডত গৈছে তেনেহ'লে তাৰপৰা যদি আকৌ আমি কি কৰোঁ 8 কিলোমিটাৰ কমাই দিওঁ তেনেহ'লে নতুন সময় পাম আমি নিশ্চয় এটা নতুন সময় পাম এতিয়া আমাৰ ইয়াতে মেইন বস্তুটো হ'ল সময় উলিয়াব লাগে ঠিক আছে সময় উলিওৱাৰ পিছত আমি এই সমীকৰণটো সমাধান কৰিব পাৰিম তো প্ৰথম কাম হ'ল কি আমি ধৰি লৈছোঁ যে এই যেটো দূৰত্ব এইটো হ'ল কি এৰ পৰা বিলৈ দূৰত্ব এর পৰা বিলৈ দূৰত্ব কি 480 কিলোমিটাৰ ঠিক আছে একেবাৰে ইজি অংক এর পৰা বিলৈ দূৰত্ব কিমান 480 কিলোমিটাৰ এতিয়া চোৱা ৰেলগাড়ীখন ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিল তো একে সমান স্পিড ঠিক আছে ধৰা হ'ল ইয়াৰ পৰা যেটো স্পিড গৈছে একে স্পিডত গৈ আছে তো স্পিডটো ধৰি লৈছে x কিলোমিটাৰ ঠিক আছে অৰ্থাৎ 1 ঘন্টাত x কিলোমিটাৰ যায় এনেকৈ 480 কিলোমিটাৰ গৈছে এনেকৈ ধৰি লৈছোঁ ঠিক আছে এতিয়া চোৱা প্ৰথম পৰ্যায়ত এইখিনিৰ পৰা এটা কি হ'ব আমি সময় পাম ঠিক আছে এটা সময়ত যে কি হ'ব ৰেলগাড়ীখন 20 স্থানত যায় কি হ'ব ষ্টপ হ'ব ঠিক আছে ৰৈ যাব এতিয়া চোৱা সময়টো কিমান হ'ব নিশ্চয় কি হ'ব দূৰত্ব বাই কি হ'ব দ্ৰুতি হ'ব দূৰত্বক যেতিয়া আমি দ্ৰুতিৰে হৰণ কৰিম যিমান থাকি যাব সেইটো কি হ'ব সময় এই সূত্ৰ তোমালোকে মনত ৰাখিবা তো আমি ধৰি লম যে ধৰা হ'ল কি হ'ব ৰেলগাড়ীখনৰ দ্ৰুতি সমান x কিলোমিটাৰ মুঠ দূৰত্ব কিমান দিয়া আছে মুঠ দূৰত্ব কিমান 480 কিলোমিটাৰ ঠিক আছে 480 কিলোমিটাৰ এতিকে চাও সময় কিমান হ'ব সময় হ'ব যেহেতু আমি এটা দুইবার সময় পাম এবার স্পিডত গৈছে সেম স্পিডত আর এবার স্পিড কমাই দিছে দুইবার সময় পাম গতিকে আমি এতে প্রথম সময়টো t1 ধৰি লৈছো তো t1 কি হ'ব 480 বাই কি হ'ব x ঠিক আছে এটি হ'ব ইমান ঘন্টা হ'ব সময় ঠিক আছে এতিয়া চোৱা আকৌ কি কৈছে আকৌ আমাক কৈছে যদি এই ধ্ৰুতি 8 কিলোমিটাৰ কমাই দেওয়া হয় তেনে আমরা কিন্তু ধ্ৰুতি প্রতি ঘন্টাত 8 কিলোমিটার কমাই দিলে নতুন সময় হ'ব কিমান হ'ব নতুন সময় কিমান হ'ব ধ্ৰুতি কিমান কৈছে 8 কিলোমিটাৰ কমাই দিওঁ তেনেহ'লে আমি কি পাম 480 x minus 8 ঠিক আছে ইমান ঘন্টা পাম x over 8 কিলোমিটাৰ কমাই দিয়া হৈছে x over কি হৈছে 8 কিলোমিটাৰ কমাই দিয়া হৈছে তো এতে স্পিডটো কিমান কৰিছে x over 8 কিলোমিটাৰ কমাই দিছে কিন্তু দূৰত্বটো সেম আছে ঠিক আছে দূৰত্ব সেম আছে তো
তেনে সময় বেছি লাগিব নিশ্চয় ইয়াতে সময় কি লাগিব বেছি লাগিব কাৰণ স্পিড কমাই দিছে তেনে যাওঁতে সময়টো লাগিবই লাগিব নাই ঠিক আছে এতিয়া চোৱা একৰ্ডিং টু কোৱেশ্চন প্ৰশ্নত কি কৈছে যে কিমান সময় বেছি লাগিছে 3 ঘণ্টা বেছি লাগিছে ঠিক আছে তো 3 ঘণ্টা বেছি লাগিছে অৰ্থাৎ বেছি সময়ৰ পৰা আমি কম সময় বাদ দি দিওঁ 3 ঘণ্টা থাকি যাব ঠিক আছে আমি তেনেকৈ লিখিম তো এতে সমীকৰণ আমি বিভিন্ন ধৰণৰ গঠন কৰিব পাৰিম তো একেবাৰে ইজি আৰু সহজ সমীকৰণটো হ'ব কি t2 - t1 = কি হ'ব 0 অৰ্থাৎ বেছি যেটো সময়ত বেছি লাগিছে সেই সময়ৰ পৰা আমি কম সময় বাদ দিওঁ সৰি ইয়াতে 0 নহয় ইয়াতে হ'ব কি 3 ঠিক আছে কিমান হ'ব 3 ঘণ্টা বেছি লাগিব তো এটা t2 ৰ মান কিমান t2 ৰ মান কিমান আছে t2 ৰ মান দিয়া আছে 480 ডিভাইড বাই x - 8 মাইনাস t1 ৰ মান আছে 480 ডিভাইড বাই x = কিমান আছে 3 ঠিক আছে এই সমীকৰণটো সমাধান কৰিম তাৰ পিছত আমি আসল সমীকৰণটো পাম অৰ্থাৎ যেটো আমাক সমীকৰণ উলিয়াব আছে হেতু সমীকৰণ পাম তো তোমালোকে এখিনি স্ক্ৰিনশ্বট মাৰি ৰাখা ঠিক আছে মই এখিনি মুছি দিওঁ ইয়াতে মুছি দিওঁ দিয়া হা এইখিনি মুছি দিওঁ তোমালোকে ইয়াৰ পৰা লিখিবা দিয়া তো আমি এতিয়া কিমান পালো দুটাৰ ওপৰত কি আছে 480 আছে দুটাৰ ওপৰত কি আছে 480 আছে তো আমি 480 টো আমি কি লম কমন লম ঠিক আছে তো যদি আমি 480 টো কমন লওঁ তেনে কি থাকিব 1/x - 8 minus 1/x equal to কি থাকিব 3 থাকিব ঠিক আছে নিশ্চয় এখিনি বুজি পাইছা এতিয়া চোৱা এই যেটো 480 আছে এটা আমি কি করব এতে রাখি দেব দিয়া পিছত ই কৰিম হা তো ইয়াতে x - 8 আৰু x এর পর আমি লখা করলাম তো আমি কি পাম x * x - 8 টো আমি লখা গো x - 8 টো x - 8 মত একবার হন্দ থাকিব x x * 1 x থাকিব মাইনাস x x ক্যান্সেল থাকিব x কি হবে +8 ঠিক আছে সো এটা মাইনাস আছে নহয় তো এই মাইনাস আর মাইনাস কি হয়ে যাবে প্লাস হয়ে যাবে ঠিক আছে তো আমি এতে কি পালো ইকুয়াল টু 3 তো এই 2x আর এই 2x ক্যান্সেল ঠিক আছে তো আমি কি মান পালো এতে সো এই যেটো 480 আছে এটো হোভার লৈ যাও হ্যাঁ তো আমি কি মান পাম এতে উপর পাম 8 তলত পাম x * x কি হবে x স্কয়ার x * -8 তো -8x এতে পাম আমি 3/480 ঠিক আছে 3/480 এতিয়া সো যদি আমি ক্রস প্রণ কৰি দিও এইটোৰ লগত এইটো প্ৰণ ঠিক আছে ক্রস প্রণ যদি কৰি দিও 3 * x স্কয়ার 3x স্কয়ার 3 * -8x তো 3 * 24 তো -24x আর এটা আমি কেমন পাম 8 * 0 0 8 * 8 64 64 আর 4 হাত থাকে 6 8 * 4 32 32 আর 6 কেমন হবে 38 ঠিক আছে এই গোটেইখিনি সমীকৰণ আমি 3 ৰে হৰণ কৰিব পাৰো নাই চাচোন 3 ৰে নিশ্চয় হৰণ কৰিব পাৰো আমি 3 ৰে হৰণ কৰি দিম ঠিক আছে তো 3 ৰে যদি আমি হৰণ কৰি দিম আমি কেমন পাম x স্কয়ার মাইনাস 3 * 24x ইকুয়াল টু 3 * 3 3 * 2 6 থাকিল কিমান 2 24 3 * 24 ঠিক আছে 0 তো এতিয়া আমি কিমান পাম এতে x স্কয়ার মাইনাস 8x এটা যদি বাম হলে তো -1280 ইকুয়াল টু 0 এটা আমার কি নির্ণয় সমীকরণ এটা হলো আমার নির্ণয় সমীকরণ একেবারে ইজি আছে আর এই কোশ্চেনটো পরীক্ষাত আহি যাব পারে 3 মার্কৰ কাৰণে ঠিক আছে তো তোমালোকে ভালদৰে ৰিভিজন কৰিবা কেনেদৰে অংকটো কৰিলা নিশ্চয় তোমালোকে বুজি পাইছা বাকিখিনি চোৱা কি নম্বৰ কোশ্চেন এতিয়া 3 নম্বৰ চোৱা পিৰ কি মানৰ বাবে p - 2 হোল ইনটু x স্কয়ার প্লাস 3x প্লাস 5 ইকুয়াল টু 0 সমীকরণটোৰ এটা দ্বিঘাত সমীকরণ নহয় তো এতে পিৰ মান কি বহলে এটা দ্বিঘাত সমীকরণ নহব অর্থাৎ এই গোটেইখিনি 0 হ'ব লাগিব ঠিক আছে এই গোটেইখিনি যদি 0 হ'ব লাগে ঠিক আছে তেনেহলে 0 কেতে হ'ব এটা আছে -2 তো -2 যদি হয় তো -2 যদি হয় তেনেহলে আমাৰ কি লাগিব +2 লাগিব অর্থাৎ 2 - 2 করলে আমি কি পাম 0 পাম 2 - 2 করলে আমি কি পাম 0 পাম আর 0 * x স্কয়ার করলে আমি কি পাম 0 পাম তো এইখানে যদি 0 হয়ে যায় তার মানে কি বাকি থাকিব 3x + 5
এইটো দ্বিঘাত সমীকৰণ হ'ব জানো এইটো দ্বিঘাত সমীকৰণ নহয় কিয় নহয় কাৰণ ইয়াতে স্কোৱাৰে নাই হয় নাই তেনে আমি কি পাম পি মান কিমান পাম 2 পাম ঠিক আছে তো ইয়াৰ পিছৰ কোৱেশ্চনটো চাওঁ তলৰ কোন কেইটা দ্বিঘাত সমীকৰণ তলৰ কোন কেইটা দ্বিঘাত সমীকৰণ তো তোমালোকে কি কৰিবা হোমৱৰ্ক কৰিবা ঠিক আছে তো প্ৰথমতে আমি শিকিছো নহয় 8টা অংক শিকিলো সেই 8টা অংক যেনে কৰিছো ঠিক তেনেকুৱাকৈ এটা কোনটো দ্বিঘাত সমীকৰণ হ'ব তোমালোকে উলিয়াবা ঠিক আছে উলিয়াই তোমালোকে কমেন্টত লিখি দিবা স্যার এইটো এনসার হ'ব ঠিক আছে এ হ'ব নে বি হ'ব নে সি মানে যিকোনো ইয়াতে দুটা সমীকৰণ দ্বিঘাত সমীকৰণ হ'ব বাকিখিনি নহয় ঠিক আছে তোমালোকে এইটো কমেন্ট কৰিবা